নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টোত আপোনালোকক দেখুৱাম প্ৰথম টাউনৰ পৰা আৰম্ভ কৰোঁ। আৰু কাম এটা আছে টাউনত, বস্তু দুটামান ল'বলৈ আছে টাউনত, আৰু বস্তু দুটামান পটককৈ গৈ লৈ আহোঁ টাউনৰ পৰা। আৰু বন্ধু-বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো দবাই দিব আৰু অল কৰি ল'ব। বেল আইকনটো অল কৰি ল'লে মোৰ আহিবলগীয়া সকলো ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু বলক তেন্তে আৰম্ভ কৰিছোঁ। এতিয়া আহি পালোহি টাউন, আৰু টাউনত কেইটামান বজাৰ কৰি লওঁ, আৰু বজাৰ কৰি ঘৰলৈ যাম। আৰু কিবা ল'ব আছে ল'লোৱে। কিবা খাওঁ নেকি? চপ খাওঁ নেকি? মানুহজনীয়ে চল এখন লওঁ বুলি কৈছে, আৰু দুটামান বস্তু লওঁ বুলি কৈছে, লৈ লয়। দেখুৱালোঁ, যোনটো লাগে বুলি কৈছে দেখুৱাই দিয়ক। ৰঙাটো কিমান দামটো কৈ লওকচোন। 450 কোৱা দাম, 350 দিব লাগিব। ভিতৰফালে যাবি, ব'ল যাওঁ ব'ল, ভিতৰত যাওঁ ন। ভিতৰৰ ফালে যাওঁ, ভিতৰৰ ফালে গৈ আপোনালোকক দেখুৱাই আছোঁ। নাম ক'ত দাম হ'লেও ইয়াতে সোমাইছে। দোকানী কুৰিয়া ব্লেংকেট হ'ব, চাই লওঁ। মোৰ কেমেৰাটো দেখি দোকানীয়ে হাঁহিছে। এয়া লৈ ল'লোঁ কুৰিয়া ব্লেংকেট। কিবা বজাৰ কৰিবলৈ আছে নেকি? নাই নহয়, ব'ল গৈ থাকোঁ। ৰাতিপুৱা তামাম কুঁৱলী, আৰু দূৰলৈকে দেখি পোৱা নাযায়। ঘপককৈ কি এটা বস্তু দেখা পালোঁ আপোনালোকক দেখুৱাম। আৰু চাওক, এয়া দেখুৱাইছোঁ আপোনালোকক। আজি ৰাতিপুৱা দেখিব পালোঁ ঠাণ্ডা দিনত। এয়া দেখিছে সূৰ্যটো ওলাই আছে এইফালে, আৰু এইফালে দেখুৱাইছোঁ আপোনালোকক ঘূৰাই দেখিলে ৰামধেনু। কি সুন্দৰ দেখিবলৈ। মানুহে কয় ৰামধেনু ওলালে বোলে বৰষুণ দিয়ে বোলে। এয়া দেখিছে বৰষুণ দুই এটোপাল দিয়ে আছে, আৰু বৰষুণ পেলোৱাৰ লগে লগে হৈ গ'ল আৰু ঠাণ্ডা সোমাই গ'ল। এতিয়া ঠাণ্ডা সোমালেই বাৰু, আৰু বেছি ঠাণ্ডা লাগিব। ঠাণ্ডা লগাৰ লগে লগে হৈ গ'ল আৰু জেকেট পিন্ধিলেও জুই ফুৱাব লাগিব, আৰু উপায় নাই। ইয়া কিৰণৰ ঘৰত কল এথোকা পকাই থৈছে কামৰ কাৰণে, সুধি আছে। আৰু এই নাৰিকল দেখিছে, আৰু দুদিনমানৰ পিছতে সুধি আছে। ইয়া আমাৰ হৈছে কিৰণৰ ল'ৰাটো, নাম হৈছে ডাবল এক্সেল, এনেই ঘৰত মতা নাম। আৰু এয়া ডাবল এক্সেল বুলি কোৱাৰ লগে লগে চকু খুলিলে আমাৰ ডাবল এক্সেলে। আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ, এয়া হৈছে আদিবাসী মানুহে বনোৱা কুম্বাৰ ঘৰ বুলি কয়। আৰু এই ঘৰত শুৱে আদিবাসী ল'ৰাবোৰে, আৰু ইয়াত ধান ৰখীয়া কৰে। ইয়াত দেখিছে, ইয়াত শুবলৈ বিৰাট গৰম, আৰু এখন কাপোৰ ল'লেই ঠাণ্ডা দিনতো চলি যায়। এইফালে দেখুৱাম আপোনালোকক। কিমান আছে আৰু খেতি? বহুত আছে।